আমি আমাৰ যিটো পানীৰ সমষ্টি 167 কোটি টকাৰ এই উত্তৰ অঞ্চল যিটো মানে ভূটান হিলছ এৰিয়া তাত মানুহক পানী যোগান দিয়াৰ কাৰণে ভূটানৰ পৰা পানী লৈ আহি যিটো প্ৰজেক্ট কৰি থকা হৈছে সেইটো পৰিদৰ্শন কৰিছোঁ প্ৰায় কমপ্লিট হোৱাৰ ফটোত কমপ্লিট হ'ব আৰু কেইদিনমান পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াত আনি ফালে সেইটো উদ্বোধন কৰিম প্ৰথম পৰ্যায়ত এতিয়া 2 লাখ মানুহে মানে পানী পাব আৰু অলৰেডি এতিয়া কানেকশ্যনটো হৈ আছে আৰু সবতকৈ ভাল কথাটো হ'ল ভূটানৰ পৰা আমি আনি যিটো প্ৰজেক্ট কৰিছোঁ ইয়াত কোনো বিদ্যুৎ নালাগে কাৰেণ্ট নালাগে মানে ওপৰৰ পৰা পানীটো অহাৰ কাৰণে ইমান খৰচত আহিছে যে অট'মেটিকেলি মানে প্ৰেছাৰত স্পীডত বৈ যায় আৰু মানুহৰ ঘৰে ঘৰে কোনো কাৰেণ্ট নোহোৱাকৈ সেই পানীটো সব এতিয়া গৈ পাব এতিয়া অলৰেডি গৈয়ে আছে গৈ পাব আৰু আমি মানে কেইদিনমান পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইটো মই ধন্যবাদ জনাইছোঁ আমাৰ মানে বিষয়াসকল ইঞ্জিনিয়াৰিং আৰু আমাৰ লোকেল আছে ভাৰতী ডাঙৰীয়া যদিও তেওঁ মানে জুনিয়ৰ ইঞ্জিনিয়াৰ তথাপিও তেওঁৰে চব এইটো মানে পৰিকল্পনা আৰু মই সেইকাৰণে তেখেতক দায়িত্ব দিছিলোঁ যে আমি পানী ভূটানৰ পৰা আনি পেলাই কিয় দিব নোৱাৰোঁ কাৰণ মোৰ এই পানীৰ সমষ্টিত বৰিং কৰিলেও পানী নাপায় বহুত পাথৰ আছে বজাৰ আছে আৰু সেইবিলাক যিমান মানে স্কিম কৰিছে ছাকচেছ নহয় সেইটোৰ কাৰণে বাহিৰৰ পৰা আমি পানী আনি পেলাই দিব লাগে যেনেকৈ আমাৰ ডিব্ৰুগড় ডিগবৈৰ পৰা বৰুণীলৈকে মানে তেল পাইপেদি লৈ গৈ ৰিফাইন কৰিছিলে গতিকে ভূটানৰ পৰা আমি পানী আনি পেলাই ইয়াতে ফিল্টাৰ কৰিছোঁ আৰু এতিয়া চব মানুহক দিম আৰু এতিয়া 2 লাখ মানুহে এতিয়া প্ৰথম পৰ্যায়ত উপকৃত হ'ব আৰু এইটো লাহে লাহে আমি এক্সটেনশ্যন কৰিম আমাৰ ঠিকাদাৰসকলক আমাৰ অজয় ডেকা আছে স্থানীয় আৰু তেখেতৰ গ্ৰুপ আছে মই ধন্যবাদ জনাইছোঁ তেওঁলোকে খুব স্পীডত মানে কাম কৰিছে আৰু প্ৰায় 11 মাহত এতিয়া প্ৰায় কমপ্লিট হ'ব ইমান ডাঙৰ এটা প্ৰজেক্ট গতিকে মোৰ সেইটোৱেই ইছ্যু আছিলে নিৰ্বাচনৰ সময়ত ৰাইজে কৈ আছিলে একো নালাগে অকল আমাক পানীৰ ব্যৱস্থাটো এতিয়া পানীৰ ব্যৱস্থা হৈ যাব গতিকে মই ভাবোঁ ৰাইজৰ চবতকৈ ডাঙৰ সমস্যা আমাৰ সেই উত্তৰ অঞ্চলত মানুহ বুলি নহয় জীৱ জন্তুৰ কাৰণে ইয়াত পানী নাই জীৱ জন্তু হাহাকাৰ হৈ যায় খৰালি দিনত মানুহে মানে 6-7 কিলোমিটাৰ 10 কিলোমিটাৰৰ পৰা পানী আনি পেলাই খাবলগীয়া হয় ইয়াত গা ধুব নোৱাৰে মানে খৰালি দিনত পানী নোপোৱাৰ কাৰণে গতিকে সেইটো এটা আমাৰ ডাঙৰ এটা সফলতা মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ জয়ন্ত মল্ল ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ এই প্ৰজেক্টখন আমাক ইয়াৰ বাবে আৰু চব ক্ষেত্ৰত সহায় কৰা